हाय फ्रेंड्स मोर ভাল आशा करूँ आपनालोके सकलोৱে ভালে আছে। আজি বনালো কণী ভুজিয়া। চাওকচোন মই কণী ভুজিয়াটোৰ বাবে কি দিলোঁ আৰু কেনেকৈ বনালোঁ মোৰ প্ৰণালীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাওকচোন প্ৰথমতে মই ল'লোঁ বন্ধাকবি, গাজৰ, কেঁচা জলকীয়া আৰু পিঁয়াজ লৈ পেলাই মিহি মিহিকৈ বস্তুখিনি ধুনীয়াকৈ কাটি ল'লোঁ। গাজৰখিনি মই চুকি লৈছোঁ দেই। তাৰপাছত কণী ওলাই ভাবিলোঁ কেইটা দিম, তাৰপাছত দুজন মানুহৰ কাৰণে বনাম যিহেতু মই দুটাই দিওঁ। আপোনালোকে যদি বেছি লোকৰ কাৰণে বনায় তেতিয়াহ'লে বেছিকৈ দিব পাৰে, মই দুটাই দিছোঁ। তাৰপাছত এয়া দি দিলোঁ 1 চিকুটমান হালধি আৰু নিজৰ সোৱাদ অনুযায়ী নিমখ দি পেলাই ধুনীয়াকৈ মিলাম। এতিয়া এইফালে মই পেনখন গৰম হ'বলৈ পাতি দিছোঁ, তেল অলপ সৰহকৈ দিছোঁ। তাৰপাছত এইখিনি ধুনীয়াকৈ হাতেৰে মিলাই ল'লোঁ, চামুচ এখনেৰে ধুনীয়াকৈ ফেটি লৈছোঁ দেই বস্তুখিনি। লৈ পেলাই পেনখনত তেল এফালে গৰম হৈয়ে আহিল, দি দিলোঁ। এইটো মানে কি কণী ভুজিয়াখিনি চবেই বনাব জানে, মই নকওঁ যে আপোনালোকে নাজানে, চবেই জানে, কিন্তু নিজৰ পদ্ধতিবোৰ বেলেগ বেলেগ। মই কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তাৰপিছত মই এইখিনি লাৰি পেলাই 1 মিনিটৰ কাৰণে ঢাকনখন দি থৈ দিম। এয়া হৈ আহিল। তাৰপিছত মই অকণমান এচিকুটমান জিৰাৰ গুড়ি মানে ভাজি থৈ পেলাই মই পিচি থৈ দিওঁ যে জিৰা, সেই জিৰাৰ গুড়ি এচিকুটমান দি পেলাই আকৌ লৰাই দিলোঁ, মিলাই দিলোঁ জিৰাৰ গুড়িখিনি চাৰিওফালে। এয়া হৈয়ে আহিল, মোটামুটি শেষ মোৰ কাম। এয়া দি দিলোঁ শেষত ধনিয়া পাত। আজিলৈ মোৰ কণীৰ ভুজিয়াটো কেনে লাগিল জনাবচোন। মোৰ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।